ভূটান আৰু ভাৰতৰ সীমাত লাগি থকা বিবাদমান ডোকলামত পুনৰ চীনৰ আগ্ৰাসন। চীনৰ এই আগ্ৰাসনে উদ্বিগ্ন কৰিছে ভাৰতক। আৰু এই সন্দৰ্ভত চাওক আমাৰ এক প্ৰতিবেদন। ডোকলামত চীনৰ পুনৰ আগ্ৰাসন। বিবাদমান অঞ্চলটোত চীনৰ পথ নিৰ্মাণ। কেইবাটাও হেলিপেড আৰু সুৰংগ নিৰ্মাণ চীনৰ। ডোকলামত অৱস্থান 1800 চীনা সৈন্যৰ। আকৌ এবাৰ চীনৰ আগ্ৰাসী ভূমিকাই উদ্বিগ্ন কৰি তুলিছে ভাৰতক। ভাৰত চীন ভূটানৰ সীমান্তৱৰ্তী বিবাদমান অঞ্চলটোত চীনে নিৰ্মাণ কৰি উলিয়াইছে স্থলপথ আৰু হেলিপেড। চীনে স্থায়ীভাৱে নিৰ্মাণ কৰি উলিয়াইছে বহুকেইটা মিলিটাৰী পোষ্ট। কেইমাহমান পূৰ্বে ভাৰত চীনৰ সেনাৰ অৱস্থানে ডোকলামত সৃষ্টি কৰিছিল যুদ্ধ সদৃশ পৰিস্থিতিৰ। 73 দিনৰ মূৰত দুয়োখন দেশে ঘূৰাই নিছিল নিজ নিজ সৈন্য। ছেটেলাইটে দিলে চীনা আগ্ৰাসনৰ তথ্য। ডোকলামত সামৰিক ঘাটি স্থাপন চীনৰ। চীনে মজুত কৰি ৰাখিছে টেংক আৰু ক্ষেপণাস্ত্ৰ। সদনত চীনৰ আগ্ৰাসনৰ কথা স্বীকাৰ স্বয়ং প্ৰতিৰক্ষা মন্ত্ৰীৰ। ৰাজ্যসভাত এই সন্দৰ্ভত নিজেই তথ্য দিলে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে। বিগত সপ্তাহত কনিষ্ঠ প্ৰতিৰক্ষা মন্ত্ৰী সুভাষ ভামৰেও ভাৰত চীনৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰিস্থিতিক স্পৰ্শকাতৰ বুলি অভিহিত কৰিছিল। সামৰিক ঘাটি স্থাপন কৰি ডোকলামক নিজৰ নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত চীনে ভূটানক প্ৰলোভিত কৰাৰ কথাও পোহৰলৈ আহিছে। চীনে ইতিমধ্যে ভূটানক বিভিন্ন প্ৰকাৰে সহযোগৰ প্ৰতিশ্ৰুতি দিছে। চীন ভূটানৰ সহযোগিতাই ভাৰতক ফলপ্ৰসূ পেলোৱাৰ আশংকা বৃদ্ধি পাইছে। ইণ্টাৰনেশ্যনেল ডেস্ক আসাম টক্স। আপুনি নিশ্চয় বিমানত ভ্ৰমণ কৰিছে। পিছে বিমানত ভ্ৰমণ কৰাৰ সময়ত যদিহে আপোনাৰ বিমানখনৰ যান্ত্ৰিক বিজুতি ঘটে তেন্তে আপোনাৰ অৱস্থা কেনে হ'ব? এনে ঘটনাই সংঘটিত হ'ল কিৰ্গিস্তানত। চাওক এই প্ৰতিবেদন। আকাশমাৰ্গেৰে এখন বিমানে যাত্ৰা কৰিছে, কিন্তু মাজ আকাশতেই হঠাৎ হাহাকাৰ লাগিছে যাত্ৰীৰ মাজত। এই দৃশ্যকেইটালৈ ভালদৰে মন কৰক। এইসকল যাত্ৰীৰ মাজত বিৰাটেই হাহাকাৰ। কোনোৱে ঈশ্বৰৰ নামো লৈছে, আৰু তাৰ পাছত মোবাইল কেমেৰাত এজন যাত্ৰীয়ে বন্দী কৰিছে সমগ্ৰ দৃশ্য। ইয়াৰ পিছৰ দৃশ্য তাতোতকৈ ভয়ানক, কিয়নো আকাশৰ মাজতেই হঠাৎ এই বিমানখনৰ ইঞ্জিন বিকল হৈছে। এই বিমানখনৰ এখন খিৰিকীৰ পৰা বন্দী কৰা হৈছে এই সমগ্ৰ দৃশ্য। বিমানখনৰ বাওঁফালে থকা এই ইঞ্জিনটো বিকল হৈ পৰিছে। এই যাত্ৰীসকলৰ এতিয়া হ'ব কি? নিশ্চিত মৃত্যুৰ দিশে আগবাঢ়ি গৈছে নেকি বিমানত থকা যাত্ৰীসকল? এই দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে ঈশ্বৰৰ নাম লৈছে, আৰু এক আতংকময় পৰিৱেশ। কিন্তু ভাগ্য ভাল আছিল এইসকল যাত্ৰীৰ, কিয়নো কিৰ্গিস্তানত তৎকালীনভাৱে বিমানখন অৱতৰণ কৰা হয়। আৰু ইয়াৰ পিছতেই স্বস্তিৰ নিশ্বাস পেলায় সকলোৱে। এক বৃহৎ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে এইসকল যাত্ৰী। বিশ্বত এনেকুৱা ঘটনা খুব কমেই হয় যেতিয়া মাজ আকাশত বিমানৰ ইঞ্জিন বিকল হৈ পৰাৰ পিছতো যাত্ৰীসকল সুকলমে থাকে। কিন্তু এই ঘটনাৰ পিছতেই স্বস্তিৰ নিশ্বাস পেলাইছে সকলোৱে। ইণ্টাৰনেশ্যনেল ডেস্ক আসাম টক্স। সেয়া আছিল দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা। যুদ্ধৰ বিভীষিকাৰ মাজত হেৰাই গৈছিল এখন জাহাজ। যুদ্ধ বিমান কঢ়িয়াই নিয়া জাহাজখন ডুব গৈছিল গভীৰ সমুদ্ৰৰ বুকুত। এতিয়া সন্ধান ওলাল এই জাহাজখনৰ। ক'ত ওলাল এই জাহাজখনৰ সন্ধান? সেয়া আছিল দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা। যুদ্ধৰ বিভীষিকাৰ মাজত সন্ধানহীন এখন জাহাজ। অষ্ট্ৰেলিয়াৰ সমুদ্ৰত সন্ধান ওলাল জাহাজখনৰ। প্ৰবাল সাগৰত উদ্ধাৰ USS লেক্সিংটন।
1942 চনৰ মে মাহৰ বিভীষিকাময় দিন তেতিয়া চাৰিওফালে মাথো যুঁজাৰু বিমানৰ গুমগুমনি চাৰিওফালে কেৱল বোমা আৰু বোমা যুদ্ধ চলিছে জাপানৰ বিৰুদ্ধে আকাশ আৰু সমুদ্ৰ উভয়তে চলিছে গোলা বাৰুদৰ আক্ৰমণ প্ৰবাল সাগৰত ছাবমেৰিন লৈ সাজু হৈ আছিল জাপানী সৈন্য হঠাৎ ছাবমেৰিনৰ পৰা আক্ৰমণ এখন মাৰ্কিন জাহাজত নিমিষতে টুকুৰা টুকুৰ হৈছিল এয়াৰক্ৰাফ্ট কেৰিয়াৰ লেগজিংটনত আছিল ৩৫খন যুদ্ধ বিমান ইতিমধ্যে সন্ধান ওলাইছে ১১খন যুদ্ধ বিমানৰ ২০০ৰো অধিক মাৰ্কিন সৈন্যই প্ৰাণ হেৰুৱাইছিল এই আক্ৰমণৰ ঘটনাত অৱশেষত সন্ধান ওলাল ধ্বংসস্তূপত পৰিণত হোৱা এয়াৰক্ৰাফ্ট কেৰিয়াৰ জাহাজখনৰ অষ্ট্ৰেলিয়াৰ পূব উপকূলৰ পৰা ৮০০ কিলোমিটাৰ আঁতৰৰ সমুদ্ৰতলিত ওলাইছে জাহাজখনৰ সন্ধান সমুদ্ৰ পৃষ্ঠৰ পৰা ৩ কিলোমিটাৰ গভীৰতাত জাহাজখনৰ অৱশিষ্ট বিচাৰি পালে অভিযানকাৰীৰ দলে জাহাজখনৰ ভগ্নস্তূপত এতিয়াও পৰি আছে দ্বিতীয় বিশ্বযুদ্ধৰ এণ্টি এয়াৰক্ৰাফ্ট গানসহ বিভিন্ন ক্ষেপণাস্ত্ৰ ইণ্টাৰনেশ্যনেল ডেস্ক আসাম টক্স